সময় গতিশীল, সময় কাৰো বাবে ৰৈ নাথাকে। জীৱনৰ বাটত কেতিয়াবা এন্ধাৰ ৰাতিয়ে আগুৰি ধৰে। আমি যেন বাট পথ নেদেখা হৈ যাওঁ। কোন দিশে যাওঁ, কোন দিশে নাযাওঁ, নানান প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰোঁ। সময়ত ভাগৰি পৰোঁ। তেনেকুৱা সময়ত এখন্তেক ৰৈ জিৰণি লোৱাটো দুৰ্বলতা নহয়। জিৰণিৰ পিছত পুনৰ সাহস গোটাই এখোজ দুখোজকৈ আগবঢ়াটোহে আমাৰ জীৱনৰ গুৰু দায়িত্ব।